এদিন আমি বুঢ়া হ'ম। এদিন আমি হাজাৰ হাজাৰ স্মৃতিৰ সৈতে বুঢ়া হ'ম। ভাল বেয়া আৰু শ মনটোৱে গধুৰ কৰি পেলাব বিষণ্ণ মনটি। হয়তো সময়বোৰ সঠিকভাৱে ব্যৱহাৰ নকৰাৰ বাবে বা সময়বোৰ ঘূৰাই নোপোৱাৰ বাবে অনুশোচনা কৰিম। বয়সৰ বুজাই তেতিয়া আমাক বুজাব সময়ৰ গুৰুত্ব কিমান, সময়ৰ মহত্ব কিমান। তাৰ পিছতো হয়তো এদিন বৰষুণৰ ভাগৰুৱা দুপৰীয়া এটা আগফালৰ বেতৰ চকী এখনত বহি একাপ চাহ হাতত লৈ চুমক দিম আৰু ভাবিম, জীৱনটো ইমানো বেয়া নাছিল, পাৰ কৰি অহা সময়বোৰ ইমানো বেয়া নাছিল। তেতিয়াই হয়তো মনত পৰিব অচিনাকিৰ পৰা চিনাকি হৈ আকৌ অচিনাকি হৈ হেৰাই যোৱা মানুহবোৰৰ কথা। নাজানো কিমান ভাল পালে তুমি মোৰ হ'বা। কবিতাৰ শব্দবোৰত তোমাকে গাঁঠিম, গানৰ সুৰবোৰতো তোমাকে ৰচিম। হয়তো এটা দিন আহিব যিটো দিনত এই দিনবোৰক মনত পেলাই দুখৰ লগতে ওলাই আহিব এটা মিচিকীয়া হাঁহি। হয়তো ভাবিম এই দিনবোৰৰ কথা, পাৰ কৰি যোৱা মানুহবোৰৰ কথা, সময় কটাই যোৱা মানুহবোৰৰ কথা, নজনাকে নুবুজাকে সম্পৰ্ক গঢ়ি উঠা, অচিনাকি পৰা চিনাকি হোৱা মানুহবোৰৰ প্ৰতিচ্ছবি। সেই মানুহবোৰ গুচি যোৱা বাটত এতিয়া এজাৰ নুফুলে। চিপচিপীয়া বৰষুণে এতিয়া তিয়াই গৈছে একাপ একাপ পথটি। শুনিছোঁ মনটোৱে বোলে কেইদিনমানৰ বাবে লৈছে বিৰতি। এজাৰ ফুলিব বুলি মনৰ দুৱাৰখনত পুনৰ মেলি উঠিছে খিৰিকী। মৰমবোৰ আজিও সাঁচি ৰাখিছোঁ তোমালৈ বুলি মনতে ভাবিছোঁ। হয়তো একেই জোনটিয়ে চাই আছোঁ তুমি আমি। মনত একো আক্ষেপ নাই, লগত থাকিব নোৱাৰিলেনো কি। তুমি থকা পৃথিৱীখনত ময়ো আছোঁ, তুমি চোৱা জোনবাইটোক ময়ো চাইছোঁ, তুমি লোৱা উশাহটো ময়ো লৈ আছোঁ। একেটা লগত নাথাকিলে কি হ'ল, একেখন পৃথিৱীতে আমি সকলো আছোঁ।